নমস্কাৰ বন্ধু বান্ধৱীসকল দি কাৰেণ্ট এফেয়াৰ্ছ শ্ব' যিটো আমাৰ অসমৰ ৰাজ্যিক সকলো পৰীক্ষাৰ বাবে উপযোগীকৈ আমি প্ৰস্তুত কৰি লৈছোঁ প্ৰত্যেক সপ্তাহে আমি দিম বুলি কথা দিছিলোঁ আজি আমি দেওবাৰ হ'লহি আজি আমি প্ৰথমটো ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে জনাব কমেণ্টত ভিডিঅ'টো চোৱাৰ শেষত তেতিয়া আমি আকৌ পুনৰ বনাবলৈ সাহস পাম গতিকে চাওঁচোন আহক কি আছে আজিৰ ভিডিঅ'ত প্ৰথম খবৰটো হৈছে কি ভাৰতীয় মূলৰ সত্য নডেলা হৈছে মাইক্ৰ'ছফ্টৰ নৱনিযুক্ত চেয়াৰমেন ইণ্ডিয়ান অৰিজিন সত্য নডেলা এপইণ্ট চেয়াৰমেন অফ মাইক্ৰ'ছফ্ট আমি জানোৱেই যিটো বিল গেটছৰ ছফ্টৱেৰ নিৰ্মাণ কোম্পানী এটা খুব গৌৰৱৰ বিষয় ইমান এটা ডাঙৰ কোম্পানীত ভাৰতীয় মূলৰ এজন লোকৰ চেয়াৰমেন হৈছে এইটো প্ৰশ্ন অহাটো স্বাভাৱিক যিকোনো পৰীক্ষাত মনত ৰাখিব সত্য নডেলা নতুনকৈ নিযুক্ত হৈছে ইয়াৰ পিছৰ খবৰটো হৈছে কি PNRDই সফলতাপূৰ্বকভাৱে পিনাকা ৰকেটৰ পৰীক্ষণ কৰে পৰীক্ষণটো উৰিষ্যাৰ চান্দিপুৰ নামৰ ঠাইত কৰা হয় ৰকেটটোৱে মিছনৰ সমূহ টাৰ্গেট পূৰা কৰে আৰু ই সম্পূৰ্ণ স্বদেশী আছিল স্বদেশীভাৱে নিৰ্মাণ কৰা হৈছে DRDO হৈছে কি ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন যিটো ভাৰত চৰকাৰৰ তত্ত্বাৱধানত থাকে এইটো খুব গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিব নামটো আছিলে পিনাকো ৰকেট পিছৰটো খবৰ অলপতে দেশৰ স্মাৰ্ট চিটি এৱাৰ্ড 2020 ঘোষণা কৰে স্মাৰ্ট চিটি মিছনে জুন মাহৰ 25 তাৰিখে এইটো 2020 চনৰ ঘোষণা কৰিছে 21 বৰ্ষত আৰু 21 বৰ্ষটো 22 বৰ্ষত ঘোষণা কৰেগৈ তেনেকুৱা কৰে শীৰ্ষত আছে উত্তৰ প্ৰদেশ আৰু দ্বিতীয়তে আছে মধ্যপ্ৰদেশ আৰু তৃতীয় স্থানত আছে তামিলনাডু স্মাৰ্ট চিটি এৱাৰ্ড 2020 এইটো উত্তৰ প্ৰদেশে পাইছে উত্তৰ প্ৰদেশত আচলতে খুব খৰতকীয়াভাৱে স্মাৰ্ট চিটি নিৰ্মাণ হৈ আছে সেইকাৰণে তেওঁলোকক এৱাৰ্ডটো দিয়া হৈছে এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব পিছৰটো খবৰ হৈছে কি সদ্য প্ৰকাশিত 2021 ৱৰ্ল্ড গিভিং ইণ্ডেক্স ৰিপৰ্টত ভাৰতৰ 14তম স্থানত থাকে এইটো হৈছে কি 14th most charitable country India ranked 14th in the recently released world giving index 2021 এইটো এনেকুৱা এটা সমীক্ষা যে কোনখন দেশে বেলেগ বেলেগ দেশলৈ বা কৰোনা পেণ্ডামিকৰ সময়ত চেয়াৰিটি বা অন্য ট্ৰাষ্টসমূহলৈ তেওঁলোকে সাধ্যানুসাৰে কিবা দিছে তেনেকুৱা হয় ভাৰতৰ স্থান ইয়াত 14 নম্বৰ হৈছে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট খুব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইণ্টাৰনেশ্যনেল য়োগা ডে সেইটো হৈছিলে 21 জুনত হৈ গৈছে খুব কেইদিনমান আগতে হৈ গৈছে আৰু এইবাৰ ইয়াৰ থিমটো আছিলে কি য়োগা ফৰ ৱেলবিং সেইটো আপোনালোকে বেছি মনত ৰাখিব যে থিমটো দিয়ে যিকোনো পৰীক্ষাত যে য়োগা ফৰ ৱেলবিং সেইটো হ'ব আৰু ভাৰতততো জানেই য়োগাৰ কিমান কি চলি আছে ইয়াৰ পিছৰটো খবৰ কোটিপতি নফতালি বেনেট হৈছে নতুনকৈ নিৰ্বাচিত হোৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী মিলিয়নাৰ নফতালি বেনেট বিকমছ ইজৰাইলছ নিউ প্ৰাইম মিনিষ্টাৰ কোটিপতি সেইজন মিলিয়নাৰ হয় নফতালি বেনেট আগতে আছিলে বেঞ্জামিন নেতন্যাহু আছিলে ইজৰাইলৰ আৰু ইজৰাইলৰ কথাটো এতিয়া খুব চৰ্চাত আছে জানেই যি চহৰত যিটো পেলেষ্টাইন আৰু ইজৰাইলৰ খুব যুদ্ধ সেইবাবে খুব চৰ্চাত আছে সেইটো আহিব পাৰে যে নতুনকৈ কোন নিৰ্বাচিত হৈছে প্ৰধানমন্ত্ৰী সেইটো এটা খুব গুৰুত্বপূৰ্ণ পিছৰটো জাপান চৰকাৰে জাপানী যাত্ৰীৰ বাবে এক নতুন ভেকচিন পাছপৰ্টৰ ঘোষণা কৰে জাপান এনাউন্স ইছুৱেঞ্চ অফ এ ভেকচিন পাছপৰ্ট ফৰ জাপানিজ ট্ৰেভেলাৰ্ছ মানে ইয়াতে এইটো এনেকুৱা এটা পাছপৰ্ট বনাইছে যে জাপান চৰকাৰে পৃথিৱীৰ প্ৰথম হ'ব এখন দেশ যে তেওঁলোকৰ দেশলৈ যি প্লেনতেই যাব এতিয়া কৰোণাৰ সময় যিহেতু এতিয়া তালৈ যিসকল যাব অন্য দেশৰ পৰা তেওঁলোকৰ এখন পাছপৰ্ট থাকিব আৰু তেওঁলোকৰ কেতিয়া ভেকচিন লৈছে কৰোণা আগতে হৈছে নেকি পজিটিভ হৈছে নেকি সকলোবিলাক তাত বিৱৰণ থাকিব এইটো প্ৰথম কৰিছে জাপানে প্ৰথমখন দেশ হ'ব পিছৰটো হৈছে কি অনুপ চন্দ্ৰ পাণ্ডে এপইণ্ট ইলেকশ্যন কমিশ্যনাৰ অনুপ চন্দ্ৰ পাণ্ডে হৈছে নৱনিযুক্ত নিৰ্বাচন আয়োগৰ সচিব ইয়াৰ আগলৈকে আছিলে এজন সুনীল আৰোৰা আছিলে ইলেকশ্যন কমিশ্যনাৰ চেয়াৰমেন হয় ভাৰতীয় নিৰ্বাচন আয়োগৰ এতিয়া হৈছে অনুপ চন্দ্ৰ পাণ্ডে এইটো খুব গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিবই লাগিব আমি এইটো লিখি ৰাখিব পিছৰটো ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলপতে এখন জনকল্যাণমুখী আঁচনি গৰীব কল্যাণ অন্ন যোজনাৰ শুভাৰম্ভণি কৰে
আঁচনিৰ অধীনত 80 কোটি দুখীয়া পৰিয়াললৈ দেৱালীৰ প্ৰাকক্ষণত বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰাৰ ঘোষণা কৰে। Prime Minister Narendra Modi recently announced to provide free ration to 80 crore poor people till Diwali under the Pradhan Mantri Garib Anna Yojana. এইটো এখন খুব জনকল্যাণমুখী এখন আঁচনি কৰিছে যে 80 কোটি দুখীয়া লোকৰ বাবে এখন প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। এখন ভাল হ'ব এখন আঁচনি, চাওঁ কি হয় পিছলৈ। এখন মনত ৰাখি থ'ব, খুব ইম্পৰ্টেণ্ট। আঁচনিবিলাকতো লাগেই আৰু। এইখিনিতে আপোনালোকক জনাব থওঁ যে দি কাৰেণ্ট এফেয়াৰ্ছ শ্ব' আমি যথেষ্ট কষ্ট কৰি পেলাই যথেষ্টখিনি ইখন পেপাৰ নিউজ চাই পেলাই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, আৰু অসমীয়াতে আমি কৰিম, ইংলিছতো থাকিব। গতিকে আপোনালোকে কেনেকুৱা পালে জনাব। যদি আপোনালোকৰ সঁহাৰি পাওঁ, প্ৰত্যেক সপ্তাহে আমি বনাবলৈ চেষ্টা কৰিম। ৰাজস্থানত জন্মগ্ৰহণ কৰা মিতালী ৰাজে মহিলা ক্ৰিকেটক অনন্য মাত্ৰা প্ৰদান কৰিছে। তেওঁ অলেখ নতুন মহিলা ক্ৰিকেটাৰৰ বাবে আদৰ্শস্বৰূপ। এদিনীয়া ক্ৰিকেটত 22 বছৰ সম্পূৰ্ণ কৰিলে এগৰাকী মহান ক্ৰিকেটাৰে। এদিনীয়া ক্ৰিকেটত 6000 ৰান সম্পূৰ্ণ কৰা প্ৰথম মহিলা ক্ৰিকেটাৰ হ'ল মিতালী ৰাজ। মিতালীৰ পিছতে দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ চাৰ্লট এডৱাৰ্ডছ, যি এদিনীয়াতে 5992 ৰান কৰিছিল। খুব এটা ভাল খবৰ এইটো যে মিতালী ৰাজ আমাৰ যিটো ৰাজস্থানৰ, তেখেতে শচীন তেণ্ডুলকাৰ পিছতেই নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে, সেইটো মনত ৰাখিব। ব্ৰিজবেনে 2032 অলিম্পিক খেলৰ আয়োজন কৰিব। ব্ৰিজবেন চহৰখন আছে ক'ত? অষ্ট্ৰেলিয়াত। ব্ৰিজবেন টু হোষ্ট 2032 অলিম্পিক গেমছ, 2021 অলিম্পিক্স টু বি হেল্ড ফ্ৰম 23 জুলাই টু 8 আগষ্ট 2021 ইন টকিঅ' জাপান। জাপানত হ'ব 2021 বৰ্ষৰ অলিম্পিক খেল, 23 জুলাইৰ পৰা 8 আগষ্টলৈকে। কিন্তু 2032টো এতিয়াই ঘোষণা কৰে যিহেতু অলিম্পিকে, 2032টো ব্ৰিজবেন চহৰত, এইটো আছে অষ্ট্ৰেলিয়াত। এইটো খুব ইম্পৰ্টেণ্ট, এইটো লাগিব, এইটো মনত ৰাখিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা কেন্দ্ৰ কৰি আমি প্ৰস্তুত কৰা GK কুইজ, কাৰেণ্ট এফেয়াৰ্ছ, মেথছ, ৰিজনিং আদি নিয়মিতভাৱে পাবৰ বাবে আজি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। আৰু আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা পাইছে আমাক জনাব, কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকলৰ মাজত। ঠিক আছে, শুভৰাত্ৰি।